এতিয়া মই মাছ আৰু কচু ভাজি বনাম। এয়া মই জিৰা গুটি কেইটামান দি ললোঁ, পিঁয়াজ জলকীয়া দি ললোঁ। এতিয়া মই কচুখিনি দি দিলোঁ আৰু তাত নিমখ হালধি চব্জি মছলা মই একেবাৰে দি দিছোঁ। এয়া চাওক কচুখিনি কিমান ধুনীয়াকৈ জহি গৈছে। এতিয়া ইয়াতে মই আদা নহৰু পেষ্ট এটা দি দিম আৰু জালুকৰ গুড়ি দি দিম। এয়া চাওক আদা নহৰু পেষ্ট দি দিছোঁ, জালুকৰ গুড়ি দি দিছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম আৰু এফালে মই এয়া কচু পাতত দিম। এয়া মাছ কেইটামান থৈ দিছোঁ আৰু এয়া পিঁয়াজ জলকীয়া কাটি থৈছোঁ। আদা নহৰু গুচাই ল'ম। এতিয়া এয়া মই মাছখিনিও ভাজি থৈছিলোঁ প্ৰথমতে। এই গৰমত থলুৱা এসাঁজ খালে সঁচাই ভাল লাগে আৰু বেছি গৰম পৰিলে কচু চব্জি খাই বেছি ভাল লাগে আৰু মোৰ অতিকৈ প্ৰিয় হয়। এয়া মই পাতত দিবলৈ ৰেডি কৰি থৈছোঁ। পিঁয়াজ জলকীয়া আদা নহৰু দি দিছোঁ। এয়া মচন্দৰী দি দিছোঁ পাত আৰু এয়া মান ধনিয়া পাতটো দি দিছোঁ। গোন্ধটো ধুনীয়া আহিব আৰু ইয়াত মই হালধি সানি নিদিওঁ, যিহেতু হালধি পাত দি দিছোঁ। হালধি পাতৰ গোন্ধটোতে হালধি অলপ সানি থৈছোঁৱে। এতিয়া মই ইয়াতে মাছখিনি দি দিম। তাৰপিছত ইয়াত মাছত হালধি সানি থৈছিলোঁ আৰু ইয়াতে তেল নিমখ দি পেলাই পেকিংটো ধুনীয়াকৈ কৰি ল'ম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই এয়া আলু দুটা পুৰি থৈছিলোঁ, আলু পুৰা সনা বনাম। এয়া মাছ দিছোঁ, পিঁয়াজ জলকীয়া দিছোঁ, সনা বনাম ধুনীয়াকৈ। এয়া চাওক মই ধুনীয়াকৈ সনাকণ কৰি দিছোঁ। এয়া চাওক মোৰ কচু পাতত দিয়া হৈ গৈছে। গাঁঠিকেইটা খুলি গ'ল আৰু অকণমান থ'ব লাগিব যেন পাইছোঁ আৰু অকণমান ঢাকি দিম। তাৰপিছত খুলি পেলাই আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে। আৰু মজা গৰম হৈ আছে পূৰা। এইখিনি পিছত ধুনীয়াকৈ সানি ল'ম। সেয়া চাওক ধুনীয়া হৈছে। ধোঁৱাটোৱে কেমেৰাটোত লাগি গৈছে যে দেখিছে, বগা হৈ গৈছে। আপোনালোকেও এবাৰ খাই চাব। গৰমৰ দিনত এনেকৈ খাই বহুতেই ভাল লাগে। ইয়াতে নেমু অলপ চেপি ল'ব, ধুনীয়াকৈ সানি ল'ব। খোৱাতহে আৰু কেনে মজা। মোৰ জিভা পানী ওলাই গৈছে, খাওঁ খাওঁ লাগি গৈছে। আপোনালোকে বনাই খাই চাব এবাৰ আৰু কেনেকুৱা পায় মোকো জনাব দেই। হালধিৰ পাতত দিয়াৰ কাৰণে গোন্ধটো বহুত ধুনীয়া আহিছে। হালধি গোন্ধাই আছে। এয়া হালধি পাত দেখিছে। এয়া বন্ধু বান্ধৱীসকল, মোৰ কচু ভাজি ৰেডি হৈ গ'ল। এয়া পোৰা আলু সনা আৰু এয়া মাছৰ ভাজি, নেমু, এয়া পাতত দিয়া কচু, মাছ, মচন্দৰী, মান ধনিয়া একেলগে, নহৰু আদা চব মই মিহলি দি দিছিলোঁ। বহুত ধুনীয়া লাগিছে খাই। গৰমত এনেকুৱা থলুৱা এসাঁজ খাবলৈ পালে সঁচাই ভাল লাগে আৰু বিশেষকৈ মোৰ এনেকুৱা থলুৱা বস্তুবিলাক এনেও মই বহুত ভাল পাওঁ আৰু আপোনালোকে কেনেকুৱা পায় জনাব। আৰু মোৰ চেনেলটো আপোনালোকে যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কৰিব। ধন্যবাদ।